বিদায় গুনগুন লাগদা না নাম দিদি এই দোস্ত এই তো আগত দিদি যাপে হয় মানবি এবার আপোনালোকক দেখাবলৈ বিচাৰিছো তিনিটা দেখাব বিচাৰিছো এয়া চাওক কৃষ্ণ প্ৰভু অকণমান বাহিৰৰ পৰা দেখুৱাওঁ আপোনাক এইটো আমাৰ বৰষীয়া মন্দিৰ মানে আমাৰ গাঁৱত তিনিটা আছে সেইবোৰ চাওক চাব পাৰে আপোনালোকে ইমান ধুনীয়া চাওক কৃষ্ণ তোমাৰ গিন লীলা আমাৰ কৃষ্ণ প্ৰভু তুমি আমাক কিয় দেখা নিদিয়া আমি এতিয়া ঘৰলৈ উভতি যাব বিচাৰিছোঁ আৰু অকণমান আপোনালোকক দেখুৱাম আৰু আমাৰ খানাটো কেনেকুৱা হ'ব পাৰে সেইখিনি দেখুৱাই ভিডিঅ'টো সামৰি মাৰিম এয়া ভিউ চাওক এইবোৰ চাওক এইবোৰ এডাল হৈছে আপোনাৰ আহঁত গছ ড্ৰেইনটো চাওক বোলা এই ডাঙৰ গছডাল চাম আপোনালোকক দেখুৱাম তাতে চাওক Wow, it's beautiful. এই গছডাল মই হলো হয় গছডাল চাওক ওপৰৰ ফালে কি ধুনীয়া একো ধুনীয়া নহয় নেকি ন কমেণ্টত কৰি জনাবচোন কিমান ধুনীয়া যদি আপোনালোকে চাই ভিডিঅ'বোৰ কোনডাল গছ বেছি ভাল লাগিছে সেইডাল ক'ব এইডাল নে আৰে 100 বছৰ পুৰণিডাল হ'ব এই ড্ৰেইন বনাইছে এই চাওক ড্ৰেইন বনাইছে চৰকাৰে আমাৰ পথাৰৰ মাজেৰে মানে পানীটো যাব লাগিব ন ইয়াৰ পৰা পানীটো তালৈকে যাব লাগিব ড্ৰেইন হৈছে চাওক এইডাল আহঁত গছ কি জানি দেই এয়া চাওক আৰু আহি পালোঁ আমি বটগছডালৰ ওচৰত চাওক এইবোৰ এইডাল চাওক বটগছৰ কুঁহি পাত দোস্ত আজি মানে কিয় কাৰণে আহিলোঁ কি ক'ব আপোনালোকে আজি মানে আহিছোঁ আমি ইয়াত চুইমিং পুল বনাবলৈ কিন্তু দুৰ্ভাগ্যবশতঃ চুইমিং পুল বনোৱা নহ'ল সেইকাৰণে এটা ব্লগে বনাই দিলোঁ দিয়ক চুইমিং পুলটো ভৱিষ্যতে যদি বনাওঁ তেতিয়াহ'লে তাৰে এটা ব্লগ বনাম এয়া চাওক আৰু সেইফালে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক এইবোৰ জলকীয়া হয় বঙলা জলকীয়া এইটো চাওক এইবোৰ এয়া চাওক আৰু এডাল হৈছে কোনডালে এয়া চাওক কচৰ গাছ বান্দাৰো ধৰি হ'লে আমি খাব নাপাওঁ কি ক'ব কোতে মই দেখিছোঁ এইটো দেখিছেনে বাৰু আপোনালোকে এইটো জুম কৰি এইটো দেখিছেনে জুম কৰি বাৰু দিলোঁ দেখ এতিয়া ভিডিঅ'বোৰ ভাতখিনি খোৱা মিনি অলপ ৰেষ্ট লওঁ দিয়ক মই অলপ ৰেষ্ট লওঁ দোস্ত ৰ'ব ভিডিঅ'টো এইখিনিত শেষ হোৱা নাই মানে এইখিনি সময় আমি ৰেষ্ট লৈছিলোঁ উঠি ল'লোঁ আমি ভাত খাওঁ মানে কলপাতত ভাত খাওঁ সেইকাৰণে আমি কলপাত কাটিবলৈ আহিছোঁ এইডাল কলপাত দেখিছে নহয় এইডাল কলৰ এইডাল হৈছে কলৰ গছ এইডাল এই পাতটো আমি কাটিম তো কটাৰীখন লৈ আহা তুমি মই ইয়াত অকণমান বহোঁ ভাগৰ লাগিছে সেই দিনটো মানে বহুত ৰাতিপুৱাতে বনাই আনিছোঁ কটাৰী আনিছোঁ দিয়া এইখন হ'ল কটাৰী আমি কাটিব যাম মই প্ৰথমতে কাটিম তুমি কেমেৰাটো ধৰা আমি ইমান চাপৰ কুঠাৰখন আনা মই এখনেৰে কাটিব নোৱাৰোঁ ইমান জাপাব লাগে মই এইখনেৰে কাটিব নোৱাৰোঁ ইমান জাপাব লাগে কুঠাৰখন আনো এই কুঠাৰখন আনাচোন এই চোৱা এই কুঠাৰেৰে আমি কলপাত কাটিম অকণমান ছিঙিছে ক'ত কাটিলে তাত নহয় মই তাত কটা নাছিলোঁ নহয় য'ত কাটিলে তাতে এটা নাই সোনকালে আঘাত হ'ব দেখাই দিয়ক
হাই অটোমেটিকলি দুখন হৈ গ'ল অটোমেটিকলি তিনিখন হৈ গ'ল অটোমেটিকলি তিনিটা মানুহে তিনিটাই এইখিনি কি কৰিম পেহীহঁতে ইয়াতে খাব যাম দেই হ'ব চাৰিখন হৈ গ'ল অটোমেটিকলি কৃষ্ণ এয়া হৈছে আমাৰ মৰমৰ 5খন 5 নম্বৰটো মোৰ একদম ফেভৰেট নম্বৰ কাৰণ কিয় মোৰ এবাৰ ৰোল নম্বৰ 1 হোৱা নাছিল কিন্তু 5 হৈছিল মায়ে মোক গালি কৰা নাছিল আশা নহ'ল আমাৰ এনেই এতিয়াতো এইটো আমি গৰুক খুৱাব লাগিব সেইকাৰণে এইটো হৈছে টিকুলি এইটো খাব পাৰি আপোনালোকে জানেনে বাৰু মানুহখিনিয়ে এইটো একদম গৰুক খুৱাই মই ভাবিছিলো ৰক মানুহ খাই বুলি ভাবিছিলো আমি